নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে মেট্ৰিক পৰীক্ষা দিবা সেইসকলৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত আজি আলোচনা কৰা হ'ব তোমালোকে কি অভ্যাস পৰীক্ষা কৰিলে ভাল ৰিজাল্ট কৰিব পাৰিবা। এই কথা আজিৰ এই ভিডিঅ'টোত তোমালোকক ভালদৰে জনাই দিম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণখিনি চাই থাকা। যদি স্কিপ কৰা তেনেহ'লে মাজত বহুখিনি ইম্পৰ্টেণ্ট কথা ৰৈ যাব। আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিবৰ অভ্যাস পৰীক্ষা কৰিব লাগে। সেইবোৰ এনেধৰণৰ: জনাই নজনাই প্ৰথম প্ৰশ্নৰ পৰা লিখিবলৈ আৰম্ভ কৰিব নালাগে, কিয়নো পৰীক্ষকজনে তেজ মংহৰ মানুহ। তেওঁক ফাঁকি দিবলৈ চেষ্টা কৰিলে নিজৰে বিপদ আছে। সেয়েহে জনা আৰু সহজতে পৰা প্ৰশ্ন প্ৰথমতে লিখিব লাগে। দ্বিতীয়তে, সন্দেহযুক্ত বানান কৰিব নালাগে। বিশেষ শব্দ একোটা বাৰে বাৰে ব্যৱহাৰ কৰা উচিত নহয়, যেনে প্ৰয়োজনীয়, উল্লেখযোগ্য ইত্যাদি। তেতিয়া ত্ৰুটিকুট হ'ব পাৰে। ৩ নম্বৰ, উত্তৰ লিখিতে অতি সতৰ্কতাৰ প্ৰয়োজন। বিপৰীত শব্দ লিখি বাক্য ৰচনা বুলি ক'লে প্ৰশ্নত থকা শব্দকেইটাৰ বিপৰীত শব্দ উল্লেখ কৰিব লাগে আৰু প্ৰশ্ন শব্দৰে বাক্য ৰচনা কৰিব লাগে। বিপৰীত শব্দৰে বাক্য ৰচনা কৰিব নালাগে। ৪ নম্বৰ, প্ৰতিটো প্ৰশ্ন উত্তৰৰ মাজত যথেষ্ট ঠাই এৰিব লাগে। প্ৰশ্ন এটা শেষ হওঁতে পৃষ্ঠৰ শেষৰ ফালে অলপ ঠাই ৰ'ল সেইখিনিতে নতুন প্ৰশ্ন আৰম্ভ কৰিব নালাগে, পৰৱৰ্তী পৃষ্ঠাত আৰম্ভ কৰিব লাগে। ৫ নম্বৰ হৈছে, একে কথাকে বাৰে বাৰে ব্যৱহাৰ কৰি পৰীক্ষকক বিৰক্তিৰ পথলৈ ঠেলি দিব নালাগে। ৬ নম্বৰ, পৰীক্ষকৰ মনত ভাল ইমপ্ৰেছনৰ সৃষ্টি কৰিব নোৱাৰিলেও বেয়া ইমপ্ৰেছনৰ সৃষ্টি কৰিব নালাগে। ৭ নম্বৰ, প্ৰশ্ন বাছনিৰ মুহূৰ্তবোৰত দৌৰা-দৌৰি কৰিব নালাগে, নাইবা অথবা থাকিলে যি প্ৰশ্নত ভাগ ভাগকৈ লিখি আৰম্ভ আদায় কৰাৰ সুবিধা থাকে তেনে প্ৰশ্ন হাতৰ পৰা যাবলৈ দিব নালাগে। ৰচনা বাছনিৰ ক্ষেত্ৰত কথা হ'ল, সকলো ছাত্ৰ-ছাত্ৰীয়ে অৰ্থাৎ সৰ্বসাধাৰণে লিখিব বুলি ভবা ৰচনা পৰ্যায়মানে লিখিব নালাগে। আনকমন বা সৰ্বজন বৰ্জিত ধৰণৰ ৰচনা লিখিব পাৰিলে ভাল। ৮ নম্বৰ, ইংৰাজী বিষয়ৰ ক্ষেত্ৰত দাঁত ভঙা শব্দ, দীঘলীয়া বাক্যৰ প্ৰয়োগ পৰীক্ষা কৰিব লাগে। বিদ্ৰোহ শব্দ বাক্য লিখি চিম্পল বা সৰল ইংৰাজী লিখিলে অধিক নম্বৰ পোৱা যাব। ৯ নম্বৰ হৈছে, প্ৰশ্নোত্তৰ পৰীক্ষাৰ মহোদয়লৈ কোনো প্ৰকাৰৰ চিঠি-পত্ৰ লিখিব নালাগে। ছাত্ৰীসকল, আজিৰ ভিডিঅ' এইখিনিয়ে শেষ কৰিলোঁ। আৰু এনেধৰণৰ ভিডিঅ' চোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিবা, যাতে তোমালোকৰ মাজলৈ নতুন ভিডিঅ' সৰ্বপ্ৰথমে আহে। জয় আই অসম।